কাৱৈ আৰু দৰিকণাও দেখোন নাহা হ'ল। অকলে অকলে খেলি বহুত বেয়াহে লাগিছে। তাহাঁতে দুজনী দেখোন আহাহেঁতেন, এতিয়া কোনো নাহাই হ'ল। মাক বাপেকে চাগে মোক বেয়াই পালে। মইনো তাহাঁতক কি কৰিলোঁ বেয়া পাবলৈ? থাক, আহিব চাগে পিছতকে। এই যদি দেখোন দৰিকণা আহিছে দৌৰি দৌৰি। খেলি আছে, ময়ো খেলিম। মই তহঁতৰ কথাকে ভাবি আছো। কেতিয়া নাহিব? অকলে অকলে খেলি বেয়াও লাগিছে। আমি দুজনী একেলগতে খেলো তাৰপিছত ঘৰত কি কৰি আছিল ইমান সময়? ঘৰত খেলি আছিলো। মই ভাবিছো তহঁতৰ মা দেউতা চাগে মোক বেয়াই পালে। দৰিকণা ক'লে গ'ল? তহঁতৰ ঘৰতে খেলি থকা নাছিলে জানো? দৰিকণাই ৰাস্তাত দোকানলৈ গৈছিলে। তাইক মাতি দিবলৈ নোৱাৰিলি? মই আকৌ ঘৰতহে আছিলো। দৰিকণা কেতিয়াবা আহিব? চাচোন দৰিকণা। আজি মায়েও ওলাই যাব দিয়া নাই। অকলে অকলে ঘৰত থাকিবও বেয়া লাগিছে। কাৱৈ আৰু বিচনীও অহা নাই আজি। লগ ধৰিতে অহা পোৱাহেঁতেন ডান্সতে গাব পাৰিলোহেঁতেন। এতিয়া সিহঁতিও অহা নাই নহয়। ৰহ, মাকে বুজি চাওঁ। অ' মা! মাও! চাগে মায়ে ঘৰৰ পৰা ওলাই আহিব দিয়া নাছিলে আকৌ, মই মনে মনে আহিছো। কি খেলি আছ? বৈ বেলেগ খেলি। বৈ বৈ কি খেলিবিনো বেলেগ? অ' কাৱৈ, আমি দৰা কইনা খেলো বৌ। মই মাক হ'ম, তই দেউতা হবি আৰু দৰিকণাই আইতাক হ'ব। বৌ খেলো। এইখিনি থ। অ' কাৱৈ, খেলি ভাল লাগিছে ন এয়া? দৰিকণা পিছে কি বনাইছে এইটো? মই খেতিবাতি বনাইছো। খেতিবাতি বনাইছ নি? তই আকৌ একোৱে বনোৱা নাই দেখোন। মই নবনাও। মাটিখিনি যে নিনা মুকুতা লৈ ফুৰিছা, বনাই আকৌ। মোৰহে ইচ্ছা নবনাও। দৰিকণা বনাইছো ৰ। বনা। এয়া কি খেলি আছো? আমি মা দেউতাহে খেলিম বুলি কৈছিলো। তহঁতিহে এয়া খেলি আছ। বল খেলো। আমি বাৰু দৰা-কইনা খেলিলোৱে। মই বাৰু মাক হ'লোৱে। তোৰ দেখোন দাড়িয়ে নাই। আমাৰ দেউতা বাৰু দাড়ি আছে ন, মই তোক দাড়ি বনাই দিম ৰ। চৰাই নাথাকিবি। হ'ব দে। মা দেউতা হবি আৰু দেই। আমি এতিয়া মা দেউতা খেলিম। হৈ গ'ল তোৰ আকৌ দাড়ি। এতিয়া হ'ব আকৌ ইয়াতো দাড়ি আছে নহয়। ৰহ, ইয়াত বা কেনেকে আঁকে? হ'ব দাড়ি। বৌ এতিয়া আমি খেলিম। ভেচেলি, তহঁতৰ মায়েনো দেউতাক কি বুলি মাতে? মোক শিকাই দে আকৌ। আমাৰ দেউতাই যে মাতে, হেৰা শুনিছানে? ভাত কেইটামান দিয়া বুলি মাতে। হেৰা ভাত কেইটামান দিয়াচোন। এই মানুহটোৱে অকল ভাত কেইটামান দিয়া, ভাত কেইটামান। মই কি দিনে ৰাতিয়ে কি ভাতে বনাই থাকো নি?
ইমান খকে ধৰ মানুহটো এই ভাত কেইটামান দিছোগে তই যে স্কুললৈ যাও তোৰ পিছত বয়ফ্ৰেণ্ড আছেনে নাই মই যে স্কুললৈ যে যাওঁ মোৰ যে এটাও নহয় দুটাও নহয় তিনিটা আছে তোৰ পিছে কেইটা আছে তোৰ তিনিটাহে আছে মোৰ যে এগাল আছে থৈছে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড কথা নুলিয়াবি আকৌ মই থতাৰ মাকো লগাই দিম থতাৰ মায়ে খুৱাম নলগাবি আকৌ দৰিকণা মায়ে মোক বহুত পিটিব মোকো পিটিব তই নকবি আকৌ থতাক যদি নকব লাগে তই মোক কিবা খুৱাব লাগিব খুৱাম দে তই যে ইমান ওচৰবা টেপটেপা আছ তোৰনো কেইটা আছে স্কুলত মোৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই মোক মায়ে সেয়া কথা গম পালে ঘৰত পিটিব থতাৰ লগত খেলিবও নিদিব এইবাৰ যে বিহু আহি আছে তই পিছে বিহুত নাচিবিনে নাই মই নাচিম মায়ে মোলে ৰিহাও আনি থৈছে এবাৰ আমি হুঁচৰি গাব যাওঁতে গামোচা এখন লুকুৱাই নিম দেই মই ভাবিয়ে আছিলো লুকুৱালে যে লুকুৱাই যে প্ৰেম কৰে ভাল পাতি যে গামোচা যে দিয়ে মই দিম তই দিবি নাই ময়ো দিম থৈদি মানে গামোচা দিয়া কথাও পাতি আছে মই এবাৰ থতাৰ লগত বিহু নাচিব নাযাওঁ কলৈ গ'ল জানো ঘৰতে খেলি থাকিব দিছিলো এই দৰিকণা আৰু কাৱৈৰ লগতে খেলি আছে চাগে ৰচোন লৈ আহোঁগৈ তাইক সিহঁতি দেখোন আকৌ খেলি আছে কিনো কথা পাতিছে কাণ পাতি শুনোচোন ছোৱালীজনী কলৈ গ'ল জানো আজি তাইক ঘৰতে পঢ়ি থাকিব দিছিলো ইমান টাইমলৈকে তাই পঢ়িয়ে থকা নাই কলৈ গ'ল জানো এই ভেচেলিহঁতৰ ঘৰলৈকে গ'ল নেকি আজি বাম ঠিকছে তাইক গৈ লৈ পেলাই সেইজনী দেখোন ভেচেলি মাক তাইকে সুধো ভেচেলি মাক চাই আছনো তই ইমান সেইফালে ৰ'বা এহেঁতি ডাঙৰ হৈছে এহেঁতি ল'ৰা কথা পাতিছে তাকে শুনি আছো এহেঁতি বোলে বিহুত বোলে এইবাৰ বোলে বহাগ বিহুত গামোচা পিন্ধাব বোলে এহেঁতি বৰ বেয়া হৈছে এহেঁতি ছোৱালীকেইজনী খেলি বহুত বেয়া হৈছে তোমাৰ ছোৱালীজনীয়ে বোলে ভাল পোৱাটো কিবা বিহুৱান দিব বোলে বিহুৱান মানে কি গামোচা বোলে সেয়া পাতি আছে হয় নি সঁচাকে কৈছ জানো আমাৰ ছোৱালীজনীয়েতো সেইবিলাক কথা নাজানে শিকিছে যদি তহঁতৰ যিজনীৰ পৰাই শিকিছে আৰু মইহে শুনিছোহি আহি সেইটো কাৰণে ইয়াত কাণ পাতি শুনি আছো তুমিনো কি জানা ময়ো শুনোচোন বাৰু ভালকে শুনা তুমি শুনিলে নিজে বিশ্বাস কৰিবা বচোন আহচোন আজি সিহঁতক দিওঁগে দুচাকমান ভাল ব'লা তহঁতি কি কথা পাতি আছ ইয়াত উঠ বহুত ডাঙৰ হৈ গলি দেই কি কথা পাতি আছ তহঁতি কচোন কি কথা পাতিছ দৰিকণা তুমি কোৱাচোন কি পাতিছিলে এহেঁতি দুজনীয়ে মোক সঁচা কথা কবা বিহু গামোচা দিম বুলি কৈছে কাক দিম বুলি কৈছে সিহঁতৰ লগৰবিলাকক বিহুত গামোচা দিয়ে নি সেইটোহে কৈছে তই ভালকে নহ'লে শুনি নাপালি তই ঘৰলৈ যাগে যা সিহঁতক আজি ঘৰত নি পেলি কোবন দিয়া হ'ব স্কুললৈ গৈ ল'ৰা ভাল পাবলৈ আহিছ আজি দিন ঘৰত যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা